বঢ়িয়া বঢ়িয়া সুন্দৰ গাইজ আজি অন্নপ্ৰসন্ন এটা খাব যাম চ' অলপ ক্লিন হ'ব আহিলোঁ চুলি দাঢ়িবোৰ অলপ অলপ কটাই লৈ যাওঁ চ' চাই থাকক ৱেলকাম টু এনাডাৰ ব্লগ তো গাইজ আজি যাই আছোঁ বাসুগাঁৱত দাদাৰ ছোৱালীৰ এটা অন্নপ্ৰসন্ন আছে চ' তাতে যাই আছোঁ লগত আহি আছে ৱাইফ আৰু চিষ্টাৰ ইন ল' চ' মই ৰখি আছোঁ ইয়াতে আহি আছে ব্ৰিজ পাৰ হৈ আছে মই আগতে পাৰ হৈ আহিলোঁ ব্ৰিজৰ অৱস্থা বহুত বেয়া চ' সেইকাৰণে আছোঁ ইয়াতে বাচাই আছোঁ ত' ভিডিঅ'টো চাই থাকক কি হয় তাত যাই আপোনালোকে দেখিবলৈ পাব চ' চাই থাকক কষ্ট হৈছে নেকি মুখ চুক চুকাই গৈছে দেখোন কি হৈছে কষ্ট হৈছে কি হ'ল লুজ হৈছে এ হৰি ফটো শ্বুট চলি আছে ফটো উঠে বোলে ৱেডাৰ ভাল দিছে চ' ফটো উঠি আছে বুজা যায় বঢ়িয়া 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 সুন্দৰ I need a second to take a breath to keep me guessing with what you said. You're in my head. তো গাইজ বজাৰত আহিলোঁ কিবা মিঠাই চিঠাই অলপ লৈ যাওঁ আৰু কি লওঁ চাওঁ এটা 10টা নেকি 10টা ল'ব আৰু কিবা ভুজিয়া বুন্দিয়া কত কেজি রে হ্যাঁ 50 টাকা পোৱা আধা কেজি লম নাকি আধা কেজি আৰু বিস্কুট দে এক প্যাকেট গুড ডে রে I need a second to take a breath to keep me guessing with what you said. You're in my head. We're under pressure, we're sinking deep like stormy